নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ জেজি চেনেললৈ। আজি আমাৰ ভণ্টিৰ একচুৱেলি দৰা ঘৰ চাব যাম। মমা ঘৰ ছোৱালী হয় মোৰ ভণ্টি, তাৰ কাৰণে দৰা ঘৰ চাব যাম। সঁচাকৈ ভাল লাগি আছে, আগতে যোৱা নাই, এইবাৰ ফাৰ্ষ্ট যাম। চ' অলপ এক্সাইটেড হৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো, কি হয় কি নহয়। মই একচুৱেলি একো নাজানো তাত কি চলে, কি কথা পাতে, কিন্তু চাম নিশ্চয় মই আপোনালোকক জনাম। মমা ঘৰ পালোহিয়ে আৰু অলপ দূৰ আছে। মই অকণমান ৰখি লৈছোঁ। মমা ঘৰ আমাৰ তাৰপৰা বেছি দূৰ নহয়, পালোহি আৰু অলপ টাইম আছে পাবলৈ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। ব'লক আমি একেলগে দৰা ঘৰ চাওঁ নে কি ক'ম মোৰ ভণ্টিৰ বাবে। কি পথাৰ গোটেই পানী হৈ গ'ল। এইটো পাহাৰ দেখিছেনে? মই বোলো বেক কেমেৰা দি দেখাইছোঁ ৰ'ব। পৰিৱেশটো ভালেই লাগিছে, পানী। এইগৰাকী আমাৰ মমাৰ মাজুজনী ছোৱালী আৰু এইটো ল'ৰাটো হয় কি ধুনীয়া হেণ্ডচাম ল'ৰা। মই মমা ঘৰ পাই গ'লোহি, আমি যাম এতিয়া। এইটো বাপেক, এইটো পুতেক, চব কি স্বাস্থ্য ইয়াৰ। দেখা দিয়া মাচুল, দেখা দিয়া মাচুল, এইটো মাচুল দেখা দিয়া। এইফালে ফটো নহয়, ভিডিঅ'। এয়া দেখিছে ছোৱালী কিমান লাজ। এইটো মিঠাই টোপোলা, মিঠাই টোপোলা দেখাই দিয়া অকণমান। এইটো মিঠাই টোপোলা। একচুৱেলি দৰা ঘৰ বেছি দূৰ নহয়, সেইকাৰণে আমি বাইকতে যাবলৈ ওলাইছোঁ। যদি দূৰ হোৱা হ'লে আমি কাৰতে বা যিকোনো এখন গাড়ী লৈ গ'লোহেঁতেন। সেইটো ওচৰতে কাৰণে বাইকতে যাব লৈছোঁ, আৰু মোৰ বাইকত ছোৱালী বাইক যাব। আমি দৰা ঘৰ পামগৈ এতিয়া, অলপ দূৰ আছে, বেছি দূৰ নাই, পামগৈ আৰু। দৰা ঘৰ পালোহি। এইটো দৰা ঘৰ হয়, বাট মই আপোনালোকক জনাবলৈ পাই দুখিত যে মই আপোনালোকক ভিডিঅ' থ্ৰুৰে দিব নোৱাৰিম। মই কিছুমান ফটোৱে সংগ্ৰহ কৰিছোঁ, সেই ফটোকেইখনহে আপোনালোকক দিব পাৰিম। দৰা ঘৰৰ কিছুমান ফটো। এয়া দৰা ঘৰত আমাক চাহ দিছে, চাহ খাব লৈছোঁ। এইগৰাকী আমাৰ মমাৰ ডাঙৰগৰাকী দেখিছেই, তাৰপিছত কাষতে তেখেতৰ ল'ৰা, তাৰপৰা সেয়া মমা, সেইজনো মমা হয়। আমি এয়া চাহ খাইছোঁ। চৰি ভিডিঅ' কৰিব নোৱাৰিলোঁ একচুৱেলি, ফটোৰ দ্বাৰাই আপোনালোকে চাই লওক, বেয়া চেয়া নাপাব আৰু। যদি পিছে পৰে যাম, নিশ্চয় ভালদৰে ভিডিঅ' বনাই দিম আপোনালোকক। এতিয়া চাওক, এয়া ল'ৰাৰ বৰ্তাক, তাৰপিছত হালধীয়া স্পৰ্টিং পিন্ধি থকাজন হ'ল ল'ৰাৰ দেউতাক, অৰ্থাৎ দৰাৰ দেউতাক। এয়া দেখিছে চাহ খাই আছে। এয়া তাৰপিছত আমি জলপান খাবলৈ মাতিলে, জলপান খাবলৈ বহিছোঁ। একেবাৰে কাষতে মোৰ মমা বহিছে, সৈয়া চুকতো মোৰ মমাই বহি আছে। এইজন হ'ল জোঁৱাইক বহি আছে। জলপান খাইছোঁ, খোৱাৰ ফটো অলপ। তাৰপিছত সেইজন মমাৰ ল'ৰা, মোৰ কাষত থকা মমাজনৰ ল'ৰাজন এজন জোঁৱাই। এইয়া মোৰ মমাৰ ডাঙৰজনী ছোৱালী, ল'ৰাটো। তাৰপিছত একেবাৰে চুকত আৰু এজন মমা বহি আছে। এয়া এইটো সময়ত সেইয়া মাকে আমাক মাক ববৌয়েকে আমাক খাবলৈ কোৱাৰ মুহূৰ্তত গৈ ফটো মাৰিলোঁ। প্লিজ বেয়া নাপাব ভিডিঅ' দিব নোৱাৰাৰ বাবে, পিছৰ পৰা দিম ভালদৰে। যদি আপোনালোকে বিচাৰে ইয়াৰ পিছতে মই দৰাৰ ফটো দিম। যদি আপোনালোকে বিচাৰে পিছৰ ব্লগত নিশ্চয় মই দৰাৰ ফটো দিবলৈ চেষ্টা কৰিম। দৰাৰ ভনীয়েকো আছে, ভনীয়েককো দেখাম, মাককো দেখাম। আপোনালোকে আশীৰ্বাদ কৰিব যাতে বিয়াখন হয়, অতি সোনকালে বিয়াখন হয়। যদি বিয়াখন হয় নিশ্চয় আপোনালোকক মই ভিডিঅ' দিম। এয়া মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা, দৰা চাবলৈ যোৱা। মমাৰ ছোৱালী অৰ্থাৎ ভণ্টিৰ দৰা চোৱাৰ মোৰ প্ৰথম অভিজ্ঞতা। আজিকালি মানুহে দৰা কেনেকৈ চায়, দৰা ঘৰ কিদৰে চায়গৈ, গম পাইছোঁ। আপোনালোকে চাইছে নাই প্লিজ কমেণ্ট ছেকশ্যনত জনাব।